এইখিনি হৈ গৈছে। মই এতিয়া মই ইয়াতে অলপ পানী দি এয়া চিকেন পকৰা ৰেডি। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আজি মই বনাম চিকেন পকৰা। এইখিনিমান মই মাংস লৈছোঁ। এইখিনিত মই চব মছলা দি ভালকৈ সানি ল'ম। কি মছলা দিম আপোনালোকে চাই থাকিব। এতিয়া মই দিম লৈছোঁ জিৰা দিলোঁ। তাৰপিছত দিম গৰম মছলা, তাৰপিছত দিম এইখিনিমান চিকেন মছলা, তাৰপিছত অলপমান হালধি গুড়ি, চামুচ জলকীয়া গুড়ি, তাৰপিছত সোৱাদ অনুসৰি নিমখ, আদা নহৰু পেষ্ট, দৈ, তাৰপিছত এইখিনি নেমুৰ ৰস, বেচন মই 2 চামুচ দিছোঁ। এইখিনি হৈছে পিঁয়াজ বটা, এইখিনি মই ইয়াতে দি দিম। আৰু 2 চামুচ মই এয়া 1 চামুচ লৈছোঁ। এইখিনি মই চাউলৰ গুড়ি এনেকৈ দিছোঁ। বেচন 2 চামুচ দিলে চাউলৰ গুড়ি 2 চামুচ দিব। আৰু 1 চামুচ এনেকৈ দি দিছোঁ। এতিয়া মই ইয়াতে অলপ পানী দি এইখিনি ভালদৰে সানি ল'ম। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া 15 মিনিট এনেকৈ থৈ দিম। ঢাকনি এখন লগাই কিনে থৈ দিম। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এয়া 15 মিনিট হৈ গৈছে। এনেকৈ মই ঢাকনি লগাই থৈ দিছিলোঁ এইখিনি। এতিয়া মই কেৰাহী গৰম হ'ব দিওঁ। তাৰপিছত চাই থাকিব আপোনালোকে। এয়া তেল গৰম হৈছে। এতিয়া মই এপিচকৈ দি দিম তেলত। মছলাবিলাক এনেকৈ লগাই দিছোঁ।
এইখিনি হৈছে মই এতিয়া উঠাই লম প্লেট এখনত হৈ গৈছে প্লেটত উঠাই লম তাৰপিছত আৰু যে আছিলে সেইখিনি এনেকৈ দি দিম তেলত এইখিনি হৈ গৈছে মই এতিয়া উঠাই লম চিকেন পকোৰা ৰেডি যদি ৰেচিপিটো ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব